জানা এই কি জানা জানা কি এই যা গাইস এখানে এসে ভাঙড়া বাঁধন ইয়াতে পার মামাকে এক মো কি করো কক 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 এই মুরগি গাইস ওয়েলকাম টু মাই চ্যানেল আপোনালোকক মোৰ চেনেলত এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই গৈ আছোঁ ভাঙড়া বাঁধনত কি গাইছে তো গাইস আমি অন্যদিনৰ দৰে আজিও ফুৰিবলৈ ওলালোঁ আজি আপোনালোক দেখাবলৈ যাইছোঁ আমাৰ কাষতে থকা ভাঙড়া বাঁধন তো বলক তাতে পাৰ্ক আছে মানে পাৰ্কত সোমাব দিয়ে না নিদিয়ে সেইটো নাজানো বলকচোন তালৈকে যাওঁ কি হয় চাওঁ গাইস দেখছে কি কয় এখন ৰাজহুৱা পাৰ্ক গাইস তাতে বোলে সোমাব নিদিয়ে কি বকে কি গাইস আকৌ নাজনে গাইছি গাইস এনে ক'লোৱে দে মই সোমবা নেদে বুলি কি ক'ব লাগে মোৰ কথা এই গাইস লাগাতকৈ কিয় বেছি বকে গাইস জোখা দি লাগে খানি উঠিব লাগে আমি ভাঙড়া বাঁধনত যাই আছোঁ এনেই অলপ ফুৰো তাতে চাওঁ খানি এটা বিষয়ে অলপ কওঁ তো লাগাতকৈ বেছিকৈ বকা আমি ভাঙড়া বাঁধনলৈকে গৈ আছোঁ এখন খুব বেছি ভাল লগা ঠাই এটা তাত এখন পাৰ্ক আছে ধুনীয়া তাত সৰু ছোৱালীবিলাকে খেলিব পাৰে মানে তাতে কেতিয়াবা কাৰণে হেৰিও হয় তাত মানে তাতে আমাৰ মন্দিৰত এটা পৰ্ব এটা হয় তাতে শিৱৰাত্ৰিত মানে ভাঙড়া বাঁধন মানে এইটো শিৱৰে এটা আপোনালোকে যিসকলে তালৈকে গৈছে গম পাইছে তো বলকচোন তালৈকে যে আপোনালোক কৈ আছোঁ বলক গাইছ সদায় আমি ভাটিবলৈ ফুৰিব ন ভাল লাগে কি এটা এই গাইছ গধূলিৰ ভিউটো মানে বহুতেই ভাল লাগে তাত ধুলে ৰিক্সা গাইছ সেইকাৰণে আমি আহোঁ সদায় ফুৰিব ৰিক্সা ভিউটো মানে বহুতেই ভাল লাগে গধূলিৰ ভিউটো তো বলচোন তাকে গেলি যাওঁ আৰু ক'ৰবাত যদি কিবা ভাল জেগা পাৰোঁ অনুপ দেখুৱাম তো গাইছ এইপিনে বেছি দূৰ নহয় 4 কিলোমিটাৰমান হ'ব আমি যাই আছোঁ লাহে লাহে চাইকেল লৈ গেলে গাড়ী আধা ঘণ্টা লাগে এই গাইছ মই এটা কথা এটা কওঁ মই এটা চেলেঞ্জ এটা কৰি আছোঁ মানে ধৰি লওঁ মোৰ কোনো কাম নাই মানে মাৰুতি নাই তহঁতে জানাই মই মানে চেলেঞ্জটো বিচনাতে কৰি আছোঁ তহঁতসকলে আগত যাই কিনে থাম্বনেইলখন দেখুৱাই আছোঁ কেনে হৈছে কমেণ্ট কৰিবিচোন ইয়াৰ মোবাইলত তো গাইছ কালি এখন খেলা আহিছে মানে বটাৰ ফ্লিপ খেলা তাতে কিছুমান খোৱা বস্তু থাকিব আৰু বটালটো মানে দোল মানে কালি ভালকৈ বুজি কম দিয়ক কালি খেলাখন আপোনালোকে ভিডিঅ'টো পাব তো গাইছ কালি ভিডিঅ'টো আহিব আপোনালোকে সকলোৱে মৰম দিবলৈ আশা থাকিল গাইছ মানে মই এটা কথা এটা কওঁ গাইছ কালি মানে আমাৰ এটা খেলা হ'ব বটাৰ ক্লিপ খেলা মানে বটালটো গাইছ বাকী সিগিলা কালি বটাল ক্লিপটো তহঁতে জানাই কি মই বুজাই দি আছোঁ তাতে খোৱা বস্তু থাকিব কেইবাটাও আৰু তাৰে লগত পাৰ্চি থাকিব আৰু এইটো হৈছে বাঘমৰা পুখুৰী বুলি জানো আমি নহয় দাদা বেছি নাজানে আৰু আমি শুনিছোঁ শুনোতো ক'ব লাগে গাইছ মই কওঁ শুনো মোৰ জন্মৰ আগতে ইয়াতে বাঘ মাৰিছিল তাৰমানে সেইকাৰণে এই পুখুৰীটোৰ নাম বাঘমাৰা পুখুৰী মানে ইয়াতে বাঘ আছিল বাঘ আগে বাঘটোক পানীত পেলাই কিনে মাৰিছিল এই গাইছ মই নাছিলোঁ তাক ই সিজা যদি সঁচা কৈছোঁ মই আছিলি নে ই আছিলি গাইছ ৰাস্তাটো ভাঙা গাইছ মস্ত দেখাই গাইছ চেলবা নৰি ৰাস্তাত গাইছ মই এটা কথা ভাবছোঁ কিবাকে 18 বছৰটো হোৱাৰ পিছত এখন কিবা এখন ল'ম দেই তহঁতে মৰম দি পাবা আৰু চেনেলটো ছেকেণ্ড হেণ্ড হ'লেও ল'ম দেই যাচোন যা অলপতে খং উঠি গাইছে গাইছে এটা বস্তু চাব নেকি চাহ খাইছে গাইছ চাহ খাই ভালকে চলো অলপ মই কথা এটা আনিছি ৰ'ব চাইকেল কেন চলাব নোৱাৰো তহঁতে কি মই চাইকেল সেনেকৈ চলাই দিওঁ কেতিয়াবা মন গ'লে মানে ইমপ্ৰেছ কৰোঁ আৰু মানুহবিলাক মই ইমপ্ৰেছ কৰোঁ এনেকৈ চাইকেল চাওক মই এতিয়া নৰ্মেল লোকত চাইকেল চলাই যাই আছোঁ মোৰ কোনে চাব যদি মই অলপ ভাজি দি চাইকেল চলাওঁ মোক নাচাব মানুহ চাব হয়নে নহয় গাইছ কমেণ্ট ৰাস্তা থাকে গাইছ কি ঠেকচা গাইছ আপোনালোকৰ কাৰণে আছিও ঠেকচা বৈ ৰাস্তা এনেকৈ কৰি চাইকেল চলাব পাৰা কমেণ্ট কৰি দিয়ে আশা নাজাৰি এনেকৈ কোন নিচিনা বান্ধা নাথাকে চাইকেল কাই নষ্ট হ'ব দে মোক দেখো একবাৰ এনেকৈ তো গাইছ এই শুন গাইছ এইগিলা মই ধেমালি কৰোঁ দে গাইছ ফুলটো নিমিলোঁ মই এটা ভালেই তো গাইছ অলপ আমি মাথৰিৰে যাই আছোঁ মানে গাইছ মই এটা কথা এটা কৈ দিওঁ সিদিনা যে বেতালদাহঁতে যে চেলেঞ্জ যে কৰিছিল সেই জেগাটোত যাই আছোঁ তো আপোনালোকে জেগাখানি চাওক আমি সেইটো জেগাতে যাই আছোঁ তো ভিডিঅ'টো চাই থাককচোন গাইছ মই কিবা এটা ক'ব খুজি আগতে কিবা কাৰি দে গাইছ তই কি খাব লাগে নেকি তো গাইছ আমি ঠাইটো আহিব লাগে ইয়াতে বেতালদাহঁতে নাইট কেম্পিং কৰিছে যোৱা লাষ্ট ভিডিঅ'টোত আপোনালোকে চাওক এইখিনি ঠাইতে তো গাইছ জেগাটো আপোনালোকক মই বেক কেমেৰাত চিনেমেটিক শ্বটত দেখুৱাই আছোঁ তো চাই থাকক
তো এইটোৱে জেগা আছিল গাইছ আপোনালোকে দেখছি এইটোৱে জেগা আছিল চাই থাকোঁতে জেগাটো দেখা পালোঁ আপোনালোকক সেইবাবে দেখাই দিলোঁ এতিয়া আহক আমি গাইছ ভাংৰা গুৱাহাটীলৈ যাওঁ বলক গাইছ শংকৰ গুৰু আমাৰে এই মোৰ যাবাৰ ইচ্ছা যায় জানা নাখায় কিয় কৈছোঁ এই তাকে ভাংৰা গুৱাহাটী নকলি কিয় কৈছোঁ এই খান কি দিছোঁ ভাই মস্ত চৰা দলাং এখন আছে গাইছ এই উঠোন আধাঘণ্টামান লাগে ভৰি বিহে যায় পাৰ উঠোন পাই গাইছ এই গাইছ এটা কথা এটা কওঁ মই শুনকচোন আপোনালোকে থেথা গুৱাহাটীখনতো যিসকলে দেখা নাই একদিন আমি তালৈকে যাই আপোনালোকক দেখাম তো যদি থেথা গুৱাহাটীখনটো আপোনালোকে চাব বিচাৰে লগতে গ্ৰাছলেণ্ডটো তো এটা কমেণ্ট কৰিবচোন তো গাইছ আমি দলঙৰ ওপৰত উঠি আছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব দলংখন এই এখন গাইছ এই ভৰি বিহে যায় গাইছ এখন টানিছে বেছিভাগ পাই গাইছ দেখছি দোকানখন এনে চৰা তাতে বেছিভাগ টানি দিছে বেছি পল্লু এক চাকে সৰু চলি নিচিনা এনেকৈ থাকে চাক গাইছ একো নামি দি কি কৰিব গাইছ কওকচোন চাইকেলখন থওঁ ৰহ এই শুনে পাকে এখন দলাং মানে তই এতিয়া ডাঙৰ হৈছে দলাংখনকে উঠিব লাগে তই লাহে লাহে উঠি আহিব লাগে সেইগিলা কি ফেলতে ৰাস্তাত কি ফেলতে সেইগিলা চাকচোন গাইছ অলপ বুজিছোঁ ৰ'ব গাইছ এই শুনচোন কি জানা কি জানা জানা কি কি বন্ধ কৰো এই গাইছ আজি মাৰছোঁ দক তাক সাজ পলাই মাৰিছোঁ কৈছোঁ নাই কৈয়া মাৰি দিছোঁ আৰু কি এইখন দলং দক গাইছ দেখছি না অলপ ধেমালি কৰি দিওঁ নাগে তো গাইছ তেলাওক গৈ থাকক চাইকেল ক'ত মোৰ গাইছ চাক গাইছ চাইকেল চল গাইছ ভাই ৰখ ক'ত চাইকেল দেখছে গাইছ কি বুজলি নাই হা বুজিলি মোক মাৰা তই তো গাইছ এইবিলাক ধেমালি আছিলে নে আৰু এতিয়া আমি গৈ থাকোঁ তোলৰ পৰা নামি দিলোঁ এতিয়া লাহে লাহে এইটো গাইছ মই এটা বস্তু এটা দেখোঁ আপোনালোক চাওকচোন কি আন্ধাৰ মুণ্ডৰ চাক তো গাইছ ফায়াৰ ব্ৰিগেডটো এংগিন আছে আপোনালোকে জানে মোৰ চাইকেল যিমান স্পীডত গৈছে গাইছ ব্ৰেক চেক লাগা এটা ৰ'ব গাইছ তোলৰ পৰা চাইকেল নামি দিছোঁ বোলে ব্ৰেক চেক নাই গাইছ আমি পাৰত দিলে আমাৰ ভৱিষ্যত আছে গাইছ এইখনে আছে ভাংৰা গুৱাহাটীখন ইয়াতে পাৰ্ক তো গাইছ এইখনে ভাংৰা গুৱাহাটীখন এবাৰকে পাৰ্কখন আছে ইয়াতে মন্দিৰ চন্দিৰ পানী আছে আপোনালোকে আহিলে দেখিবলৈ পাব আপোনালোকে সময় গ'লে আহিব এবাৰ ধুনীয়া ধামখন চাকি বন্তিতে দিব পাৰিব আপোনালোকে পাৰ্কখন আছিল এতিয়া মানে বন্ধু আছে মানে ইয়াতে কিবা এটা উৎসৱ হয় উৎসৱৰ সময়ত ভালকৈ চাফা তাফা কৰে কৰি পেলাই তো গাড়ীখন খুলি দিয়ে দেখিছে এতিয়া বৰ্তমান মাৰা আছে গাইছ কোনোবা এটা মাহত মানে ধুনীয়া এটা উৎসৱ হয় ইয়াতে মই নাজানো ভালকৈ হেৰিটো মানে গাইছ শাওণৰ মাহত হয় মানে শিৱৰাত্ৰিৰ সময়ত হয় এইটো অনুষ্ঠান মনত পৰিছে গাইছ তো গাইছ এতিয়া বলক আন্ধাৰে হ'লে আপোনালোকে দেখছি চাইকেল চেন বচিছে চেণ্ডেলো তুলিব নোৱাৰে গাইছ এনেকৈ চলাই আছে গাইছ চাওকচোন এই গাইছ দিন দেখছি চাইকেলৰ চেন পচছি এই দিয়ক আমাৰ জীৱন পল্লি এংকি তুলিব লাগে হে গাইছ ই চেন তুলিব নাজানে মই তুলিব লগা আছি এখন মোৰ চাইকেল নহয় দিয়ক গাইছ এই গাইছ এখন কাজ চাইকেল আপোনালোকে কমেণ্ট কৰকচোন মন না তাৰ এই গাইছ চাক এই এখন কমেণ্ট কৰক তো গাইছ আমি ভাংৰা গুৱাহাটীখনৰ পৰা আহিলোঁ এতিয়া আমি ঘৰলৈ গৈ আছোঁ আপোনালোকে সময় পালে এবাৰ আহিব ভাংৰা গুৱাহাটীখনতে ভাল লাগে বহুত মানুহ বহুত আহে দিনটো পাৰিলে আপোনালোকে আহিব গাইছ ফাল্টি ক'ত থাকে গাইছ মানে গাইছ মই এটা কথা এটা কওঁ শুনো গাইছ প্লেচটো মাৰ দেখা মানে গাইছ প্লেচটো মাৰি আছে আমি আন্ধাৰে মুন্ধাৰে যাই আছোঁ গাইছ এইটোৱে মোৰ আইফোনটো চাই লওক একবাৰ মুখত মাৰিব তো গাইছ দেখছি না গাইছ এক মই কি কৰোঁ মুৰ্গী আলছি ইয়াতে কি ৰাতিয়ে হৈ দিয়ক ফুৰন্তে গাইছ দেখছি না তাক এইটো দিয়ক লাইটটো নহয় পিছভাগে এইটো গাইছ মুখখন দেখি দিয়ে গাইছ মই মিমি মোক দেখা নাই কি মিমিৰ শব্দ ধৰি মিমি হৈছে এম আই মিমি ভাবে গাইছ বুজি পাইছি গাইছ মই এটা কথা এটা কওঁ গাইছে আৰু বহুত আন্ধাৰ আছে দিয়ক অলপমান
পইচা তো গাইছ এইটো হৈছে শ্যামৰা মন্দিৰ তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ খান আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব তো নেক্সট ব্লগত আৰু লগ পাম তো জয় আই অসম তো গাইছ কমেণ্ট কৰিব নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে আৰু যদি নেক্সট ভিডিঅ' লাগে ভিডিঅ'টো চাই অলপ হ'লে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ খান লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই জয় আই অসম